শস্য মই আজি মেজি ঘৰত বনাবলৈ লৈছোঁ মছলাৰ সৈতে মিছা মাছ। আপোনালোকেও এনেকৈ বনাই খাই চাব, যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। বনাবলৈ লৈছোঁ মছলাৰ সৈতে মিছা মাছ। এই মিছা মাছ লৈছোঁ মই 750 গ্ৰাম, পিঁয়াজ 3টা মিডিয়াম সাইজৰ, বিলাহী 2টা, নহৰু কেইফটামান, আদা, নিমখ, তেল, ৰং গুড়া লাগিব, জলকীয়া গুড়া, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া অলপ লাগিব, মেথি শাক শুকাই থোৱা পাত, শেষত লাগিব অকণমান ক্ৰীম। গৰম হৈছে, তেল দিলোঁ 2 চামুচ। তেল গৰম হ'ল, পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, এতিয়া অলপ ভাজি লওঁ। পিঁয়াজ নহৰু ভজা হ'ল, এতিয়া বিলাহী দিলোঁ। বিলাহী অলপ ভাজিব লাগিব, বেছি সময় নহয়, 1-1.5 মিনিট ভাজিলে হ'ল। বিলাহীটো অকণমান সিজিলে হ'ব, মিক্সিত পিচি দিম। হ'ল এনেকুৱা হৈছে, এতিয়া মই নুমালোঁ, অলপ ঠাণ্ডা হ'ব দিম, ঠাণ্ডা হ'লে মিক্সিত পিচি দিম। এতিয়া মই মাছখিনি ভাজি ল'ম। এতিয়া মাছ ভাজা হোৱালৈকে মছলাখিনি ঠাণ্ডা হ'ব, মিক্সিত পিচি ল'ম। এতিয়া মাছখিনি ভাজা হ'ল, মাছখিনি মই থালত কাঢ়ি থ'লোঁ। এতিয়া মাছ ভাজা হ'ল, সেয়া গৰম তেলত মই অকণমান হালধি দিলোঁ আৰু অকণমান চেনি দিলোঁ, ৰংটো ভাল হোৱাৰ কাৰণে। এতিয়া মছলা দিলোঁ। এতিয়া মছলাখিনি ভালকৈ ভাজিব লাগিব, যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায়। কিন্তু বৰ বেছিও নালাগে, কাৰণ আধা ভাজা হৈয়ে আছিলে। মছলাখিনি ভাজা হ'ল, এতিয়া শুকান মছলাখিনি দিম। এতিয়া মছলা মিলাই দিলোঁ। চাৰি কাপ পানী দিলোঁ আৰু মছলাবিলাক মিলাই ল'লোঁ। হাতত মোহাৰি ল'লোঁ, এতিয়া ছটিয়াই দিলোঁ। এতিয়া কস্তুৰী মেথি দি কেনে মই ঢাকনি দিলোঁ, এতিয়া উতলিব দিলোঁ। মই 2-3 মিনিট উতলিব লাগিব। এতিয়া উতল আহিলে আঞ্জাখন, এতিয়া মই মাছ দিলোঁ। মাছ দিয়াৰ পিছত অকণমান আদা দিলোঁ, থেতেলাই থৈছিলোঁ, নিমখ দিলোঁ। এতিয়া মিলাই দিলোঁ, 10 মিনিট ঢাকনি দি সিজিবলৈ দিম। এয়া তৰকাৰীখন এনেকুৱা হৈছে আৰু মই এতিয়া অলপ ক্ৰীম দিলোঁ। এতিয়া হৈছে, মই গেছ অফ কৰি থলোঁ।